হেল্ল' মই প্ৰণৱ মই আজি বনাবলৈ লৈছোঁ গাহৰিৰ লগত লাই শাক একেবাৰে অসমীয়া ষ্টাইলত চাওকচোন আহক মই কেনেকৈনো বনাওঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব থেংক ইউ আজি ৰেচিপিটো হ'ব গাহৰিৰ লগত লাই শাক তো আমাক লাগিব তো গাহৰি মাংস লৈছোঁ আধা কিলো লাই লৈছোঁ সৰু সৰুকৈ এক মুঠা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ হালধি 1 চামুচ লৈছোঁ নিমখ যিমানখিনি দৰকাৰ হয় ইমানখিনি ল'ম লৈছোঁ গৰম মছলা লৈছোঁ জিৰা পাউডাৰ লৈছোঁ ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ লৈছোঁ মিট মছলা লৈছোঁ ৰচুন আৰু আদা পিচি লৈছোঁ মিঠাতেল লৈছোঁ ফ্লেমত ৰাখি পেনটো হিট কৰি ল'ব লাগে 3 চামুচমান দি এতিয়া মিডিয়ামত ৰাখি দিব লাগে মিডিয়ামত ৰাখি দিলোঁ পিঁয়াজ দিলোঁ পিঁয়াজটো অলপ ৰঙচুৱা হ'ব দিব লাগে এতিয়া ব্ৰাউন কালাৰ আহিব তেতিয়া নহৰু আৰু আদা পেষ্ট দি দিলোঁ তোমাৰ মাংস আধা কিলো মাংসখিনি প্ৰথমে অলপ দেৰি বইল কৰি পানীত পেলাই ল'ব লাগে আধা চামুচমান ৰেড চিলি পাউডাৰ 1 চামুচমান তাৰপিছত ধনিয়া পাউডাৰ মিট মছলা জিৰা পাউডাৰ অলপমান গৰম মছলা অলপমান নিমখ 1 চামুচমান দিলোঁ ভালকৈ এতিয়া মিক্স কৰি দিব লাগে ঢাকনিয়ে ঢাকি অলপ ল' ফ্লেমত ৰাখি দিছোঁ 5 মিনিটৰ পাছত ঢাকনিখন উলিয়াই আকৌ এবাৰ হিলাই দিম হিলাই অলপ দেৰি ঢাকি থ'ম তাৰপিছত অলপ দেৰি পাছত আকৌ ঢাকনিখন উলিয়াই লাই শাকটো হাতেৰে ভাঙি দি দিম অলপ বেছিকৈ দিব লাগে লাই শাকটো নহ'লে পাছত কম হৈ যায় এনেকৈ লাই শাকটো দি অলপ দেৰি আকৌ ঢাকি ৰাখিম 5 মিনিটৰ পাছত ঢাকনিখন উলিয়াই কৰি দিম ভালকৈ
পানী 1 কাপ মান দি দিছোঁ আৰু 2 মিনিট মান বন্ধ কৰি ৰাখিম তাৰপিছত ৰেডি হৈ যাব খাব পাৰিম নিমখটো টেষ্ট কৰি চাওঁ নিমখ অলপ কম হৈছে নিমখটো অলপমান দি দিওঁ একদম ৰেডি হৈ গ'ল এতিয়া একদম ধুনীয়াকৈ খাব পাৰিম আপোনালোকেও বনাওক খাওক আৰু দেখিবলৈ ইমান লোভ লগা হৈছে নহয়নে থেংক ইউ আকৌ লগ পাম তেতিয়ালৈকে আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ